Hello everyone, স্বাগতম জনাইছো মোৰ আজি আৰু এটা নতুন ভিডিও লৈছো। আজি এই লোকেল পেপাৰে আপোনালোকলৈ লৈছে Samsung-ৰ এই টেবটোত। এই টেবটোত কি ফিচাৰ্ছ থাকিব, ইয়াৰ প্ৰাইস কিমান আৰু এই টেবটো আপোনালোকৰ কাৰণে ভাল হ'ব নে নহয় এই সকলোখিনি কথা ডিসকাস কৰিম আজিৰ এই ভিডিওটোত। আৰু যদিহে আপোনালোকে মোৰ এনে ধৰণৰ টপিকবোৰ চাই ভাল পায় তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি তাৰ সাইডত থকা ঘণ্টি বাটনটো টিপি দিব। সো বলক ভিডিওটো আৰম্ভ কৰো। সো মোৰ স্ক্ৰিনত দেখিবলৈ পোৱা এই টেবটো হৈছে আপোনালোকৰ Samsung Tab S7। এই টেবটোত থাকিব আপোনালোকৰ Snapdragon-ৰ A65 Plus octa-core প্ৰচেছৰটো যেটো 7 nanometer বেস কৰে আৰু ইয়াত আপোনালোকে পাব 11 ইঞ্চৰ এখন IPS LCD ডিসপ্লে যেটো আপোনালোকৰ 120 Hz ৰিফ্ৰেছ ৰেটত কাম কৰিব। ইয়াৰ স্ক্ৰিনখন বহুত ভাল হয়। আপোনালোকে যদি টেব লম বুলি ভাবি আছে তেন্তে এই টেবটো আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব আৰু ইয়াৰ আপোনালোকৰ যেটো প্ৰাইস হ'ব হেতু হ'ব under 65000। সো Amazon-ত ইয়াৰ আপোনাৰ দি থোৱা আছে, মই তলত লিংক দি দিছো, আপোনালোকে মোৰ তলত লিংকত ক্লিক কৰি ইয়াৰ চাব পাৰে। সো এই টেবটোৰ আটাইতকৈ যেটো ভাল ফিচাৰ হৈছে হেতু হৈছে ইয়াৰ S Pen ডাল। এই S Pen ডালৰ লেটেন্সি ইমান লো যে আপোনালোকে এখন পেপাৰত লিখি থকা গতে পাব। সো আপোনালোকক যদি এটা ভাল টেবলেট লাগে তেনেহলে এই টেবলেটটো আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব এট দি ৰেঞ্জ অফ 65000। সো আপোনালোকে দেৰি নকৰি মোৰ তলত দিয়া লিংকত ক্লিক কৰি এই টেবটো অৰ্ডাৰ দিব পাৰে। আৰু ইয়াৰ কিছুমান আৰু ভাল ফিচাৰ যদি মই ক'ব যাওঁ, ইয়াত আপোনালোকে বেকত 13+5 এটা ডুৱেল কেমেৰা সেটআপ পাব আৰু ফ্ৰণ্টত 8 মেগাপিক্সেলৰ এটা সেলফি কেমেৰা। ইয়াৰ যেটো বেটাৰী কেপাসিটি হয় হেতু হৈছে আপোনালোকৰ 8000 mAh আৰু ইয়াত যেটো আপোনালোকে চাৰ্জাৰ পাব হেতা হৈছে আপোনালোকৰ ফাষ্ট চাৰ্জিং 45 ওয়াটৰ। সো ভাবি চাওক আপোনালোকে 8000 mAh এটা বেটাৰী বেকআপত 15 আৱাৰ্ছৰ এটা ডেইলি ইউজেছত এই টেবটো ইউজ কৰিব পাৰিব। আপোনালোকৰ অফিচৰ কাম হওক বা বিজনেছৰ কাম হওক এই টেবটো আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব। আৰু আপোনালোকে যদি ভিডিও কলিংও কৰে তেন্তে এই টেবত আপোনালোকে আৰামছে কৰিব পাৰিব কাৰণ ইয়াৰ স্ক্ৰিনখন ডাঙৰ হয় 11 ইঞ্চৰ। আপোনালোকে মুভি চাইও ভাল পাব আৰু বহুত কামত এই টেবটো ইউজ হ'ব। আপোনালোকে যদি লেপটপৰ দৰে ইউজ কৰিব পাৰে তেনেহলে ইয়াত কিবৰ্ড এটাচ কৰি পিনে লগাব পাৰে। আৰু ইয়াৰ এটা ভাল ফিচাৰ যে আপোনালোকে ইয়াৰ স্ক্ৰিন শেয়াৰ কৰিব পাৰে, মানে আপোনালোকে নিজৰ স্ক্ৰিন টিভি বা ডেস্কটপৰ লগত এই টেবটো এটাচ কৰি পিনে ইয়াৰ স্ক্ৰিনখন শেয়াৰ কৰিব পাৰিব। তো চাওক ইমান ভাল ফিচাৰ্ছ দিছে Samsung-এ এই টেবটোত। যদি আপোনালোকে এই টেবটো ভাল পায় আৰু মোৰ ভিডিওটো ভাল পায় তেনেহলে তলৰ লিংকত ক্লিক কৰি এই টেবটো অৰ্ডাৰ দিব পাৰে। আৰু অকল এই টেবটোৱে নহয়, আপোনালোকৰ যি পছন্দ হয় Amazon-ৰ পৰা অৰ্ডাৰ দিব পাৰে মোৰ তলত দিয়া লিংকত ক্লিক কৰি, কাৰণ এই লিংকত ক্লিক কৰি অৰ্ডাৰ দিলে মই চেনেলটোক সাপোৰ্ট কৰাম বুলি মই ভাবিম। সো আজিলে নমস্কাৰ, জয় আই অসম।